हेलो फ्रेंड्स नमस्कार स्वागतम जनाइछु मोर यूट्यूब चैनल एनएस टिप्स एंड फार्मिंग। आजिर এই ভিডিওটোত আমি আলোচনা কৰিম যে গাহৰি গাভিনী হোৱাটো আমি কেনেকৈ গম পাম বা চিনাক্ত কৰিব পাৰি। এই ভিডিওটো খেকসকলৰ বাবে যিসকল ব্যক্তিয়ে দুটা বা তিনিটাকৈ গাহৰি পুহি আছে বা ফাৰ্মখন নতুনকৈ ষ্টাৰ্ট কৰিছে। তো ভিডিওটো খেকলৈকে চাই থাকিব। এটা মাইকী গাহৰিক মোটা গাহৰিৰ লগত সাৰ্ভিস দিয়াৰ পিছত যেতিয়া গাহৰিজনী গাভিনী হ'ব ধৰে তেতিয়াৰে পৰা গাহৰিজনীৰ গাৰ কেইটামান অংগৰ আকাৰ বৃদ্ধি হ'ব ধৰে আৰু আমি সেই গাহৰিৰ গাৰ আকাৰ আৰু লক্ষণবিলাক চাই ক'ব পাৰি যে গাহৰিজনী গাভিনী হৈছে নে নাই হোৱা। এই গাহৰি এজনী সাৰ্ভিস দিয়াৰ পৰা আৰম্ভ কৰি প্ৰায় 114 দিনৰ ভিতৰত পোৱালি জন্ম দিয়ে। এটো চাব পাৰিব এইটো এজনী মাইকী গাহৰি আৰু এয়া গাভিনী হোৱা প্ৰায় 3 মাহ হৈ গৈছে। চাব পাৰিব এই মাত্ৰ দানা দিয়া হৈছে আৰু খুব ধুনীয়াকৈ দানা খাই আছে। গাভিনী হোৱা গাহৰিৰ কেইটামান লক্ষণ থাকে, এই লক্ষণবিলাক চাই আমি চিনাক্ত কৰিব পাৰি যে গাভিনী হোৱা গাহৰি দেখাত কেনেকুৱা। লক্ষণ কেইটা হ'ল গাভিনী গাহৰিৰ গাখীৰৰ আকাৰ বৃদ্ধি পায়। চাব পাৰিব এই ভিডিওটো আৰু পেট তললৈ নামি আহে কিয়নো পেটত পোৱালিবিলাক যিমানে বাঢ়ি যায় পোৱালিৰ ওজন বাঢ়ি আহে আৰু পেটটো তললৈ নামি আহে। পিঠিৰ মাজ ভাগটো ডাউন হৈ যায়। পোৱালি জন্ম দিয়া অংগটো বাহিৰলৈ ওলাই আহে আৰু বৃদ্ধি পায় আৰু গাভিনী গাহৰি বেছিভাগ শুই থাকে। আজিৰ এই ভিডিওটো কেনেকুৱা লাগিল নিশ্চয় কমেন্ট কৰি জনাব আৰু লগতে এনে ধৰণৰ ভিডিও পাই থাকিবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশন অন ৰাখিবলৈ নাপাহৰিব। আজিৰ এই ভিডিওটো ইমানেই, আকৌ লগ পাম নতুন এটা ভিডিওত। ধন্যবাদ।